নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে আকৌ নতুন এটা ৰেচিপি লৈ আহিছোঁ। আজিৰ ৰেচিপিটোত আপোনালোকক মই দেখাওঁ ফ্ৰাইড ৰাইচ সহজতে কেনেদৰে বনাব পাৰি। এয়া চাওক, প্ৰথমতে এনেদৰে মই এখন ডিছত ভাত লৈ লৈছোঁ আৰু ইয়াতে মই কবি লৈ লৈছোঁ, এয়া জলকীয়া, পিঁয়াজ, এয়া আলু লৈ লৈছোঁ। এতিয়া মই ভাতখিনি নিমখ আৰু হালধি ভালদৰে এনেদৰে সানি লৈ ল'ম। এতিয়া আলু আৰু কবিখিনি ভালদৰে মিহি মিহিকৈ কাটি লৈছোঁ, এয়া চাই লওক। ইয়াৰ পিছতে এয়া মই বাদাম লৈছোঁ, এয়া মেগী মছলা, পিঁয়াজ কাটি লৈছোঁ আৰু এয়া জলকীয়া লৈ লৈছোঁ। এতিয়া এখন কেৰাহীত তেলখিনি অলপ গৰম হ'বলৈ দি লৈছোঁ। ইয়াতে মই অলপ টমেটো চচ ব্যৱহাৰ কৰিম যাতে কালাৰটো ভাল হয়। এয়া চাই লওক, পিঁয়াজখিনি আৰু জলকীয়াখিনি ভালদৰে এনেদৰে মই ভাজ খাই লৈছোঁ। ইয়াৰ পিছতে এতিয়া কাটি থৈ দিয়া পাচলিখিনি মই ভালদৰে এনেদৰে দি লৈছোঁ। এতিয়া অলপ সময় মই সিজিবৰ কাৰণে ইয়াতে ঢাকনি এখন দি ল'ম। চাওক, মোৰ পাচলি অলৰেডি সিজিলে। ইয়াতে মই মেগী মছলা অকণমান দি ল'ম আৰু ইয়াতে মই অলপ চচ দি ল'ম, এয়া চাই লওক। এতিয়া মই পাচলিখিনি ভালদৰে লৰাই লৈ ল'ম। এয়া মই অলৰেডি পাচলি লৰোৱা হৈ গৈছে। এয়া চাওক, পাচলিখিনি ভালদৰে সিজিলে। ইয়াতে মই কণা ভাতখিনি ভালদৰে দি লৰাই লৈ লৈছোঁ, এয়া চাই লওক। এতিয়া মই 10 ছেকেণ্ডমান ৰখাই লৈ পেলাই এইখিনিত এখন ডিছত ভালদৰে কাঢ়ি লৈ ল'ম। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবচোন। যদি ভাল পাইছে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে আপোনালোকৰ মাজলৈ মই আকৌ নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ। আজিলৈ আহিছোঁ, নমস্কাৰ।